আমি আজি এই সংবাদমেলখন আয়োজন কৰাৰ মূল কাৰণটো হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি অধীনস্থ মহাবিদ্যালয়সমূহ আণ্ডাৰ গ্ৰেজুৱেট লেভেলৰ তেওঁলোকৰ যি ৰিচেণ্টলি ডিক্লেয়াৰ্ড ৰিজাল্টছ সেই ৰিজাল্টসমূহৰ বিসংগতি 2019 আৰু 22 বেটছৰ তৃতীয় ষাণ্মাসিক আৰু 2020-23 বেটছৰ প্ৰথম ষাণ্মাসিকৰ যি ৰিজাল্টছ তাত যি বিসংগতিয়ে দেখা দিছিলে সেইবাবে আমি গুৱাহাটী ইউনিভাৰ্চিটিক ওচৰলৈ গৈছিলোঁ যোৱা 26 তাৰিখে আমি একচুৱেলি থাৰ্ড ছেমিষ্টাৰৰ ৰিজাল্ট ডিক্লেয়াৰ কৰোঁতে 24 তাৰিখে ডিক্লেয়াৰ কৰিছিল 24 জানুৱাৰী তাৰিখে আৰু আমি তেতিয়া 21 জানুৱাৰীত আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিবাদী কাৰ্যসূচী এটা হাতত লৈছিলোঁ তেতিয়া কৰ্তৃপক্ষই আমাক সকলোবোৰ আমাক আশ্বাস দিছিল যে সকলোবোৰ ৰিজাল্টছ আমাক অতি শীঘ্ৰেই ঘোষণা কৰিব কিন্তু তেওঁলোকৰ যি মৌখিকভাৱে আমাক যি আশ্বাস দিছিল তেওঁলোকে পালন নকৰিলে আৰু সেইবাবে আকৌ যেতিয়া ফাৰ্ষ্ট ছেমৰ 2020-23 বেটছৰ যি ৰিজাল্টছ তাতে যেতিয়া খেলিমেলি হ'ল তেতিয়া আমি আকৌ বাধ্য হ'লোঁ যে আকৌ প্ৰতিবাদ কৰিবলৈ বাধ্য হ'লোঁ তো সেইবাবে যোৱা 26 তাৰিখে আমি গুৱাহাটী বিশ্ববিদ্যালয়ত বহুকেইখন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমি অসম ছাত্ৰ অধিকাৰ মঞ্চৰ তৰফৰ পৰা প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিলোঁ আৰু সেই প্ৰতিবাদী কাৰ্যসূচীৰ ফলত তেওঁলোকে আমাক এটা ৰিটেন আশ্বাস দিছিল যে তেওঁলোকৰ যি বিসংগতিৰ তাৰ মূল কাৰণ ৰিলেটিভ গ্ৰেডিং ছিষ্টেম সেই ছিষ্টেমটো সলনি কৰি এবছলিউট গ্ৰেডিং ছিষ্টেম ফ'ল' কৰিব বুলি আমাক এটা আশ্বাস দিছিলে তাৰ বাদেও আমাৰ দাবীসমূহ আছিল যে 21 ডেইজৰ ভিতৰত যিবোৰ পুৰণা বিসংগতিপূৰ্ণ ৰিজাল্টছ সেইবোৰ যাতে দূৰ কৰি ৱেবছাইটৰ পৰা আঁতৰাই নতুন ৰিজাল্টছ আমাক দিয়ক আৰু যিহেতু যোৱা বছৰ ৰিজাল্টছ দিওঁতে বহুত দেৰি কৰিছিল আৰু তাৰ বাবে বহুতো বিশ্ববিদ্যালয়ত উচ্চ শিক্ষাৰ বাবে ষ্টুডেণ্টসমূহে এডমিশ্যন ল'ব পৰা নাছিলে এইবাৰ যাতে সেইটো ভুল নকৰে ইউনিভাৰ্চিটিয়ে সকলোবোৰ যাতে ৰিজাল্ট সময়মতে ডিক্লেয়াৰ কৰে আৰু ষ্টুডেণ্টছখিনিয়ে তেওঁলোকৰ মনে বিচৰা এখন ইউনিভাৰ্চিটিত যাতে তেওঁলোকে এডমিশ্যন ল'বলৈ পায় আৰু সেইবাবে আমি দাবীসমূহ উত্থাপন কৰিছিলোঁ আৰু কিছু সকাহ হিচাপে তেওঁলোকে আমাৰ এটা দাবী যদিও মানি লৈছে বাকীকেইটা দাবী তেওঁলোকে এতিয়াও মনা নাই আৰু কিন্তু আমি ৰিজাল্টসমূহ অতি শীঘ্ৰে বিচাৰিছোঁ আৰু যদি তেওঁলোকে মৌখিকভাৱে যি আশ্বাস দিছে সেইবোৰ যদি মানি নলয় আমি ষ্টুডেণ্টছ কমিউনিটিয়ে ছাত্ৰ সমাজে আকৌ প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম আৰু লগতে মই কৈছোঁ যদিহে তেওঁলোকে এইখিনি ক্ষেত্ৰত আমাক ষ্টুডেণ্টছ কমিউনিটিয়ে সহায় নকৰে আমি এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰী বা ৰাজ্যপাল মহোদয়ৰ কাষ চাপিবলৈ বাধ্য হ'ম